হেল্ল' এভৰিৱান, জিন্তিমণিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজটোত আছিল গাহৰি। ভাবিলোঁ মই যেনেকৈ বনাই খাওঁ আপোনালোকলৈও সেই ৰেচিপিটো আগবঢ়াই দিওঁ। তাৰ বাবে মই লৈছোঁ ঘৰতে বনাই থৈ দিয়া শুকান জলকীয়াৰ পেষ্ট, বিলাহী, এইখিনি হৈছে গাহৰি, পিঁয়াজ, নহৰু আদাৰ পেষ্ট। যিহেতু ঘৰত কোনোৱে মছলা নাখায় সেইবাবে ঘৰুৱাভাৱে প্ৰস্তুত কৰিলোঁ। এইখিনি অলপ বইল কৰি লৈছোঁ, যিহেতু মই উইদাউট তেল দি খাওঁ সেইবাবে ভালকৈ বইল কৰি লৈছোঁ। শুকান কেৰাহীটোত মই বইল কৰা মাংসখিনি দি দিছোঁ, যিহেতু উইদাউট তেল দি বনাওঁ। অলপ সময় সিজাৰ পিছত কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া আমি এনেকৈ 2 মিনিটমান চিমত সিজাম। তাৰপিছত নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ ঘৰুৱাভাৱে প্ৰস্তুত কৰা শুকান জলকীয়াৰ পেষ্ট, ঘৰতে পিচি থৈ দিয়া জিৰাৰ গুড়ি, তাৰপিছত পৰিমাণ অনুযায়ী নিমখ, হালধি পৰিমাণ অনুযায়ী দিব। ধুনীয়াকৈ লৰাই পিনে চিমত 10 মিনিটমান আমি এনেকৈ সিজাম। 10 মিনিট সিজোৱাৰ পাছত বনাই থৈ দিয়া বিলাহী পেষ্টটো মই দি দিছোঁ। ইয়াত মই 2টা কেঁচা জলকীয়া দি দিছোঁ, যিহেতু খাবলৈ বহুতেই ভাল হয়। কেঁচা জলকীয়াৰ গোন্ধটো যিহেতু বহুত ধুনীয়া হয়, সেইবাবে 2টা কেঁচা জলকীয়া মই ব্যৱহাৰ কৰিছোঁ। পৰিমাণ অনুযায়ী মই পানী অলপ দি দিছোঁ, যিহেতু মই গ্ৰেভিকৈ মাংসবোৰ খাই বহুত ভাল পাওঁ, সেইবাবে পানী অলপ দি দিছোঁ। এয়া হৈ গ'ল মোৰ গাহৰি ৰেডি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।